নমস্কাৰ দৰ্শক মণ্ডলী আমাৰ এই খুৰৰ সন্ধিয়ালৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু আমাৰ লখিমপুৰ আৰু ধেমাজি যিসকল গায়ক গায়িকা আছে তেওঁসকলে গুৱাহাটীত এখন প্লেটফৰ্ম মান নাপায় সেই কাৰণে আমি এক যাত্ৰা আৰম্ভ কৰিছো যি যাত্ৰাই সমগ্ৰ অসমকে চিনাকি কৰি দিয়ক যে এইসকল শিল্পীও এক প্ৰতিভা আছে তাকে লৈ আমি এনে এজন শিল্পীক আমি আমন্ত্ৰণ কৰিছো হেয়া হল আমাৰ মাধুৰীমা বৰা নমস্কাৰ জনাইছো আমাৰ এই অনুষ্ঠানলৈ যেহেতু আপোনালোকে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিছে তাৰ ভিতৰত কোনখন জেগাত আপোনালোকৰ অনুষ্ঠান পৰিবেশন কৰি ভাল লাগিলে বেছি আটাইতকৈ যেহেতু অনুষ্ঠান পৰিবেশন কৰি সকলোৰে ভাল লাগিল তাৰ ভিতৰত অন্যতম আছিল লখিমপুৰ গাগলডুবি হয় সংগীত যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল কেতিয়াৰ পৰা আপুনি সংগীত যাত্ৰা আৰম্ভ কৰিছে মই যেহেতু যেতিয়া ক্লাছ 3 ত আছিলো তেতিয়াৰ প্ৰথম গীত পৰিবেশন কৰিছিলো স্কুলৰ পৰা মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল এতিয়া আমাৰ শ্ৰোতাসকলক আজি কি গান প্ৰথমতে আপুনি শুনাব প্ৰথমে মই এটি জ্যোতি সংগীত পৰিবেশন কৰিব বিচাৰিছো ঠিক আছে তেনেহলে জ্যোতি সংগীতে আৰম্ভ হওক ঠিক আছে আৰম্ভ কৰিছো
ধন্যবাদ। যিহেতু সংগীতৰ আনুষ্ঠানিক শিক্ষা ক'ৰ পৰা আৰম্ভ হৈছিল? মই সংগীতৰ আনুষ্ঠানিক শিক্ষা ধেমাজি শ্ৰুতিমালা একাডেমীৰ পৰা লৈছিলোঁ। তাৰ পৰা মই বি মিউজিক কমপ্লিট কৰিলোঁ। মোৰ গুৰু আছিল ভূপেন চাংমাই ছাৰ। যিহেতু ঘৰৰ পৰা কাৰ পৰা অনুপ্ৰেৰণা পোৱা হৈছিল যে সংগীতৰ ক্ষেত্ৰখনত যাত্ৰা কৰিবৰ বাবে? মই মোৰ মা দেউতাৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। যিহেতু আমাৰ ঘৰখনতে সৰুৰে পৰা এটি সংগীতমুখৰ পৰিৱেশ বিৰাজমান হৈ আছিল। মোৰ মায়েও ভাল গান গাইছিল আৰু মোৰ ভণ্টিহঁতেও গান গায়। তেওঁলোকে গান ভাল পায় আৰু সিহঁত দুজনীয়ে মোক যথেষ্ট অনুপ্ৰেৰণা যোগায়। তেনেহ'লে এইবাৰ আপুনি কি গান শুনাব? এইবাৰ এটি ৰাভা সংগীতে শুনাওঁ। ঠিক আছে, ৰাভা সংগীতে আৰম্ভ হওক। ঠিক আছে, গাইছোঁ।
জনগোষ্ঠীৰ মাজত বিশেষ সমাদৰ পাবলৈ সক্ষম হৈছা তেওৰিও বহুত এলবামত তুমি গীত পৰিৱেশন কৰিছা কথা ছবিটো গীত পৰিৱেশন কৰিছা তাৰ ভিতৰত অন্যতম গীত কি অন্যতম বুলি ক'লেতো ভাল গোটেইখিনি গীতেই ভাল সকলোবোৰ গীতেই মোৰ ভাল লাগে তাৰ ভিতৰত জুবিন দাৰ লগত এই গীতত কণ্ঠন কৰিছিলোঁ সেই গীতটি মোৰ ভাল লাগে সেই গীতটিকে অলপমান গাই দিছোঁ ঠিক আছে যেহেতু দেউৰিকে তুমি তোমাৰ কণ্ঠত যথেষ্ট ভাল লাগিছে তোমাৰ আৰু এনেকুৱা গীত আছে নি যোনটো গীতে দৰ্শকসকলক আমোদ দিব পাৰে ঠিক আছে মই নিজে কণ্ঠদান কৰা মোৰ এটি ভাল লগা গীত গাইছোঁ আজিলৈকে মই যিমানকেইটা দেউৰী গীতত কণ্ঠদান কৰিছোঁ তাৰ ভিতৰত এই গীতটো মোৰ খুবেই প্ৰিয় আৰু ৰাইজৰ পৰা যথেষ্ট সমাদৰ পাবলৈ সক্ষম হৈছোঁ গাইছোঁ Chica,
দুমৰীয়া বাচাই ননানী চেকু কুদহাই হৈ যাবা আছাহ দুমৰীয়া বাচাই যিসকল শিল্পী আজি এই অনুষ্ঠানত বাদ্যযন্ত্ৰ সংগত কৰিলে তেওঁলোকলৈ ধন্যবাদ জনালোঁ এই চেগতে আমি শেষত এটা বিহু গীতেৰে এই অনুষ্ঠান আমি সামৰিবলৈ চেষ্টা কৰিম কি গান শুনাবা এটি পুৰণা বিহু গাইছোঁ ঠিক আছে কৈছে নে হয় বিহুতি আহিলে ঐ ঢোল পেঁপা লগালে মা ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি যদি
বাদ্যযন্ত্ৰত সংগত কৰা কেওগৰাকী শিল্পীলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ ধন্যবাদ থাকিল ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে তোমালোকৰ সংগীত যাত্ৰা অব্যাহত ৰখা ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু এগৰাকী শিল্পীলৈ আমি আহি আছোঁ আপোনালোকৰ গীতৰ গধূলিৰ মাজলৈ আমাৰ এই অনুষ্ঠান অব্যাহত ৰাখিব আপোনালোকে চাই থাকিব আমাৰ এই ইউটিউব চেনেল